নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকক? আশা কৰোঁ সকলোৰে ভাল। তেনেহ'লে বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে ইণ্ডিয়ান বয় এগি। বন্ধুসকল, আপোনালোকৰ হয়তো মনত আছে তেৰি মেৰি এই গীতটিৰে ৰাতিটোৰ ভিতৰতে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হয় ৰাণু মণ্ডলেৰে। হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে, ৰাতিটোৰ ভিতৰতে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হয় ৰাণু মণ্ডলে। বৰ্তমান তেওঁ কেনে আছে, কি কৰিছে, ক'ত আছে, এই বিষয়ে জানিবলৈ আপোনালোকৰ মন নাযায়নে? যদি যায় তেনেহ'লে আহক আমাৰ এই ভিডিঅ'টোৰ যোগেদি চাওঁ ৰাণু মণ্ডলৰ বৰ্তমান অৱস্থা। বন্ধুসকল, ছ'চিয়েল মিডিয়াত যিদৰে ৰাণু মণ্ডল ভাইৰেল হৈ পৰিছিল, তেতিয়া বহুজনে বহুতো কথা কৈছিল যে আমুকে আমুকটো ফ্লাইট দিলে, তামুকে তামুকটো দিলে, আমুকে আমুকটো দিলে। ঠিক সেইবোৰ কিমান দূৰ সঁচা আছিল আৰু কিমান দূৰ মিছা আছিল তাৰ ওপৰত মোৰ ক'বলগীয়া একো নাই আৰু মই নাজানো। বিশেষকৈ এতিয়া ৰাণু মণ্ডলৰ এটা ভিডিঅ'ই আকৌ পুনৰ ছ'চিয়েল মিডিয়াত খলকনি তুলিছে। সেই ভিডিঅ'টোনো কি আপোনালোকক আমি দেখাবলৈ লৈছোঁ, আপোনালোকে উপভোগ কৰক। বন্ধুসকল, এই ভিডিঅ'টোৰ ওপৰত আপোনালোকে কি ক'ব তাৰ বাবে কমেণ্ট কৰক আৰু আপোনাৰ মতামত আমাক জনাওক। বন্ধুসকল, এই যে হৈ গ'ল লকডাউন, ইয়াৰ পৰা আপোনালোকে কি শিকিলে আৰু কি বুজিলে? আৰু বহুতো পিতৃ মাতৃয়ে নিজৰ সন্তানক কি শিক্ষা দিলে আৰু কি নিদিলে, সেই বিষয়ে আমি এই ভিডিঅ'টোত আজি অলপ আলোচনা কৰিম। হয় বন্ধুসকল, বহুতো পিতৃ মাতৃয়ে এই লকডাউনৰ সময়ত নিজৰ সন্তানক অনলাইন ক্লাছ কৰিব দিলে, ঘৰতে নাচ গান শিকালে, নানা ৰকমৰ কৰ্মত তেখেতলোকক ব্যস্ত কৰি বিভিন্ন ধৰণৰ জ্ঞান প্ৰদৰ্শন কৰা আমি দেখিবলৈ পালোঁ। কিন্তু কিছুমান পিতৃ মাতৃয়ে নিজৰ সন্তানক লৈ পিনি কি কৰিছে আপুনি জানেনে? ভাই স্কুলটো নুখুলে হ'বলা, বিয়াখন পাতিলে কেনেকুৱা হ'বা? মই এটা পতালোৱে, খালি 3বাৰ নগ'লে যোৱা হেনো। कौन है ये लोग? कहां से आते हैं? এই ভিডিঅ'টো চোৱাৰ পিছত এই শিশু দুটাৰ মাক দেউতাকক মই ক'ব বিচাৰিছোঁ যে ল'ৰা ছোৱালীৰ পৰা প্ৰশংসা ল'ব পৰাকৈ বহুতো মাধ্যম আছে, বহুতো উপায় আছে। আপোনালোকে এইবোৰ কৰক। এনেদৰে ছ'চিয়েল মিডিয়াত নিজৰ ল'ৰা ছোৱালীৰ এটা ভিডিঅ' কৰি এৰি নিদিব। তাত দেখায় যে আপোনালোকে সেই ল'ৰা ছোৱালীটোক কি শিষ্টাচাৰ দিলে, কি শিকাইছে। তাৰ পৰা বহুতো কমেণ্ট কৰিব আৰু আপোনালোকে তেতিয়া লজ্জা পাব। সেইটো কাৰণে আপোনালোকে এনে কাম দুনাই নকৰিব আৰু নিজৰ ল'ৰা ছোৱালীক ভাল শিক্ষা দি অনাগত দিনত ভাল প্ৰশংসা ল'বলৈ আগবাঢ়ক। আৰু বিশেষ নকওঁ বন্ধুসকল, আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে আপোনালোক যদি এই চেনেলটোত নতুন আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো বজাই দিব। তেনেহ'লে বন্ধুসকল, আজিলৈ আহোঁ। ধন্যবাদ। জয় আই অসম।